এই মাত কথাষাৰ আপোনালোকে ছ'চিয়েল মিডিয়াত নিশ্চয় কোনোবা দিন নহয় কোনোবা দিন শুনিছে। হয়, আমি কথা পাতিব গৈ আছোঁ অজয় নাগৰ ওৰ কেৰী মিনাটি। অজয় নাগৰৰ কেৰী মিনাটি ইউটিউব চেনেলৰ নামেৰে পৰিচিত হয়। ভাৰতৰ ফৰিদাবাদৰ এজন ইউটিউবাৰ, ষ্ট্ৰীমাৰ আৰু ৰেপাৰ। ইয়াৰ উপৰিও তেওঁৰ নিজৰ চেনেল কেৰী মিনাটিত ৰোষ্ট ভিডিঅ', কমেডি, স্কিট আৰু বিভিন্ন অনলাইন ভিডিঅ' আপলোড কৰে। 1999 চনৰ 12 জুনত ভাৰতৰ ৰাজধানী দিল্লীৰ সমীপৰ ফৰিদাবাদত জন্মগ্ৰহণ কৰিছিল অজয় নাগৰে। 2016 চনলৈকে দিল্লী পাব্লিক স্কুল ফৰিদাবাদত অধ্যয়ন কৰিছিল, যিটো তেওঁৰ ইউটিউব কেৰিয়াৰ গঢ়িবলৈ এৰি থৈ গৈছিল। ইকনমিক্স পৰীক্ষাৰ 2016লৈ নিশ্চিত নহয় বুলি অনুভৱ কৰি তেওঁ দ্বাদশ শ্ৰেণীৰ বোৰ্ড পৰীক্ষা এৰি দিয়াৰ সিদ্ধান্ত লৈছিল আৰু পিছলৈ দূৰশিক্ষাৰ জৰিয়তে পঢ়া-শুনা সমাপ্ত কৰে। পিতৃ উকিল আৰু মাক ডাক্তৰ তথা ককা গজৰাজ বাহাদুৰ নাগৰ এজন ৰাজনীতিবিদ আছিল। নাগৰে 10 বছৰ বয়সৰ পৰা ইউটিউবত ভিডিঅ' পোষ্ট কৰিব আৰম্ভ কৰিছিল। প্ৰথম অৱস্থাত তেওঁ এনেকুৱা ভিডিঅ' পোষ্ট আপলোড কৰিছিল য'ত ছানী দেওলৰ অনুকৰণ কৰে আৰু ভিডিঅ' গেম খেলিছিল। কেৰী মিনাটিৰ মূল ইউটিউব চেনেল 2014 চনৰ পৰা সক্ৰিয়। কেৰী মিনাটি ইউটিউব চেনেলটোৱে 2022 চনৰ মুঠ 34.9 মিলিয়ন ছাবস্ক্ৰাইবাৰ লাভ কৰিছিল। 2019 চনৰ উৰিষ্যাৰ ঘূৰ্ণীবতাহৰ ফলত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ বাবে ইউটিউবৰ পৰা ধন সংগ্ৰহ কৰি সহায় কৰিছিল আৰু 2020 চনত অসম আৰু বিহাৰত বানপানীত বহু কোটি টকাৰ সাহায্য প্ৰদান কৰিছিল। অজয় নাগৰে য়ালগাৰ নামৰ দ্বিতীয়টো গীত গাইছিল। এই গীতটোৱে বিশ্বৰ ভিতৰত 6 নম্বৰ স্থান লাভ কৰিছে আৰু এই সংগীতটোৱে এই পৰ্যন্ত 1.7 কোটি লাইক লাভ কৰিছে, যি ভাৰতৰ সৰ্বাধিক লাইক হোৱা ভিডিঅ' পৰিগণিত হৈছে। তেখেতৰ সম্পত্তিৰ পৰিমাণ প্ৰায় $50 লাখ, মানে ভাৰতীয় টকাত 41 কোটি ভাৰতীয় টকা অনুমান কৰা হৈছে। এনেধৰণৰ ভিডিঅ' অসমীয়াত চাই থাকিবলৈ এতিয়াই চেনেলটিক ছাবস্ক্ৰাইব কৰক আৰু নেক্সট কাৰ ভিডিঅ' লাগে কমেণ্টত এতিয়াই লিখি দিয়ক।